জুলাইলৈকে 2 বছৰ কাল একেবাৰে হাতত লৈছে আৰু সেই হিচাপতে আমি বিভিন্ন গতিকে এনে এজন আৰু এখেত যেনেকে এখেতৰ আমাৰ কাৰণে অতি সুবিধাজনক হ'ব এখেতৰ বিষয়ে জানিবৰ কাৰণে কাৰণ এজন ৰাষ্ট্ৰ নিজৰ সম্পূৰ্ণ জীৱনটো ৰাষ্ট্ৰৰ কাৰণে সমৰ্পিত কৰা এজন ব্যক্তি 125 মানে শ্যামা প্ৰসাদ জন্ম বাৰ্ষিকী আমি ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰ তৰফৰ পৰা চৰকাৰীভাৱে এই অনুষ্ঠানৰ কাৰ্যসূচীটো ৰূপায়ণৰ কাৰণে জিলা ডেপুটি কমিশনাৰ তৰফৰ পৰা উদ্যোগ লোৱা হৈছে গতিকে আজি কাৰ্বি আংলং ডেপুটি কমিশনাৰ উদ্যোগত আৰু আজি এই কাৰ্যসূচীত এপইণ্টেড স্পীকাৰ হিচাপে ডক্টৰ বৰৰাম ফাংচৌ আৰু এই কাৰ্যসূচীত ডিফু MLA সন্মানীয় বিদা সিং ইংলেংকে আদি কৰি আমি প্ৰায় ইয়াৰ ডিফুৰ লোকেল বিভিন্ন দল সংগঠন সকলোক লৈ আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু সঁচাকৈ আজি এই শ্যামা প্ৰসাদ মুখাৰ্জীৰ বিষয়ৰ ওপৰত আলোচনা কৰি আমি এই কাৰ্যসূচী এখেতৰ কৰ্মৰাজিৰ বিষয় আমি দুবছৰত আমি কেনেধৰণে আমি সকলো স্তৰৰ মাজত আমি লৈ যাব পাৰিম সেই বিষয়ে আমি আলোচনা কৰিছোঁ আৰু আজিৰ মিটিঙত আমি 2 বছৰত আমি এই কাৰ্যসূচী ৰূপায়ণৰ কাৰণে এটা কমিটি আমি গঠন কৰিছোঁ এই কমিটিৰ যোগেদি আমি ভালকৈ সঠিকভাৱে আৰু ৰাইজে বুজিব পৰাকৈ আমি কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আমি আজি আলোচনা কৰিছোঁ আৰু দায়িত্ববিলাক আমি লৈছোঁ।